আৰু এইফালে চাওক মোৰ বিখ্যাত চেণ্ডেলযোৰ কিমান ধুনীয়া, মানে চবেই পচন্দ খায় ৰংটো, আৰু ময়ো সেইটো কাৰণে পচন্দ কৰি আৰু লৈ আহিলোঁ ময়ো। দামী চেণ্ডেল কিন্তু দেই। আৰু চাওক না, সেইদিনাখন পাৰ্টি খাবলৈ গৈ তাত গোটেই কচু গছ কিবা আছিলে, লেতেৰা চাওকচোন। ওপৰ পিনে চফা হৈছে কিন্তু তলৰ ফালে চাওক না গোটেই লেতেৰা। যিকোনো বস্তু হওক ওপৰ ফালে অকল চফা হ'লে নহ'ব, ভিতৰৰ অংশটো মানে চফা হোৱাটো খুবেই প্ৰয়োজন। মানুহবোৰ দেখাত ধুনীয়া হ'লে, বগা হ'লে নহ'ব, অন্তৰৰ পৰা অন্তৰখন ধুনীয়া হ'ব লাগিব, ভিতৰি তেওঁ ভাল হ'ব লাগিব, তেতিয়াহে মানুহ প্ৰকৃততে মানুহ হ'ব পাৰিব। প্ৰকৃততে গাঁৱত থকা বুলি কৈ গাঁৱৰ মজাটো লৈ তেতিয়াহে পোৱা যায় যেতিয়া নেকি এনেকুৱা ধুনীয়া ধুনীয়া সেউজীয়াবিলাকৰ মাজেৰে বাইক চলাই ক'ৰবালৈ যোৱা হয়। একদম চাওক না, একদম কি মজা। চাওক, সুখ দুখ সকলোৰে আছে। পৃথিৱীত এনেকুৱা এজন মানুহ নাই যাৰ নেকি দুখ নাই, বা এনেকুৱা কোনো নাই যে তেওঁৰ সুখেই নাই। তো এতিয়া চাওক, অকণমান আগতে মই পাৰ হৈ আহিছোঁ, মানে বাইক লৈ অকণমান স্পীডত পাৰ হৈ আহিলোঁ। তাৰ অৰ্থ এইটো নহয় যে মই তেওঁলোকক মহতিয়াই আনিম, বা মই সেইজনে স্বাভাৱিকতে ভাবিব পাৰে যে ইমান স্পীডত গৈছে, বা মোক পিছ পেলাই থৈ গৈছে, বা দেখুৱাইছে কিবা এটা অকণমান লেভেল দেখুৱাইছে, বা কিবা দেখুৱাইছে ক'ব পাৰে, ভাবিব পাৰে, এইটো স্বাভাৱিক। কিন্তু চাওক, প্ৰকৃততে সেইটো কথা নহয়। প্ৰকৃততে মই আহিছোঁ, মই এটা নিৰ্দিষ্ট কামত, বা মই নিৰ্দিষ্ট এটা লক্ষ্যত আহিছোঁ মই। কাৰণ চাওক, এটা নিৰ্দিষ্ট সময়ত যদি মই নাপাওঁগৈ, মোৰ যথেষ্ট সমস্যা হ'ব, মানে আৰু অহাৰ একো অৰ্থই নাথাকিব। গতিকে সেই ক্ষেত্ৰত মই অকণমান ভাবি অকণমান স্পীডত তেওঁক পাছ পেলাই থৈ আহিছোঁ। গতিকে এই যে মাজৰ সময়খিনি, এই সময়খিনিৰ যিটো মিছআণ্ডাৰষ্টেণ্ডিং, ভুল বুজাবুজি, এইটোৰ মাজত যদি আমি বুজাবুজিটো ৰাখোঁ বা বুজিবলৈ চেষ্টা কৰোঁ, তেতিয়া কি হ'ব, পৃথিৱীখন আৰু সেউজীয়া হ'ব, আৰু সুন্দৰ হ'ব। গতিকে অকণমান আৰু চেষ্টা কৰোঁ। ভিডিঅ'টো বেছি এটা দীঘল নকৰিলোঁ, মানে অলপ মনটো বেয়া লাগিলে, এইটো ইমানতে সমাপ্ত কৰিম। অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ।